Hello everyone, welcome to my mini vlog. আজি আপোনালোকক এটা নতুন ঠাই দেখাবলৈ লৈছো আৰু এই ঠাইডোখৰ নাম হৈছে অৰুণাচল প্ৰদেশৰ লংডিং। ডিব্ৰুগড়ৰ পৰা খুব ওচৰে হয় বাৰু। এই ভিডিঅ'টো মোৰ জুলাই মাহৰ হয়। ভিডিঅ' দিমকৈ মোৰ থাকি যায়গৈ জানেনে। এইটো মোৰ বহুত বেয়া হেবিট হৈ পৰিছে। সময়মতে নিদিয়া হৈছো, সুস্তি হৈ গৈছো। যি কি নহওক চাওকচোন কি যে ধুনীয়া আৰু এই ৰাস্তাটো বহুত একা-বেকা হয়। মোৰ মাথাটোৱে ঘূৰাই গৈছিলে ইমান একা-বেকা ৰাস্তা দেখি। আমি যিমানে ওপৰলৈ উঠিছো বৰষুণ কমকৈ পৰিছে। তলত যিটো গৰম আছিলে, ওপৰলৈ যোৱাৰ লগে লগে বৰষুণ পালো, কি যে মজা লাগিলে। আৰু চাওকচোন গৈ থাকোঁতে কিমান যে ৱাটাৰফল দেখিলো। মই প্ৰথমবাৰ ৱাটাৰফল দেখিছো। ওচৰৰ পৰা আগত কতোৱে দেখিয়ে পোৱা নাছিলো। খুবেই মাইণ্ডটো ৰিফ্ৰেছ হৈ গ'ল আৰু কেতিয়াবা ওলাই আহি প্ৰকৃতিৰ মাজত বহি থাকিব মন যায়। আৰু ইমান লাকি যে আমি ৰামধেনুও দেখিলো। মই খুবেই আনন্দিত হৈ পৰিলো আৰু ইয়াৰ পৰা ভিউ পইণ্টটো কি যে ভাল লাগে চাই। আপোনালোকেও আহিব পাৰিব এতিয়া। এইটো ছিজনতো পৰিৱেশটো বেলেগ এটা ধুনীয়া হয়। আৰু আজিলৈ বাই বাই, ভ্লগটো ইমানেই। থেংক ইউ ফৰ ৱাটছিং।